বিপিএফ নিচিনা দমৰ পাৰ্টি আমাৰ বিটিচিত আমি দেখা নাই। এইকাৰণে আমি বিপিএফত জইন হৈছে। ইএম জিএম আৰু চিপ থাকিলেও আমাক ৱাৰ্কাৰৰ কিছু হেল্প দিব পৰা নাই, কিছু কৰিব পৰা নাই। এখন আর একজন জিতিলেও শিব হইলেও যদি শিব হয় তাও আমি আমার কারণ কি করব পারো। কারণ আছে, বহুত কারণ আছে। আমার ইউপিপিএলত ইউপিপিএলৰ পৰা পিপিএলত আগৰ পৰাই আছে। যেতিয়া পিচিডিআর জন্ম হৈছিল এই সময়ৰ পৰা আমি আছিল। এনেকুৱা যেনেকুৱা পৰিস্থিতি আছিল এই সময়ত পিপিএলত যেনেকুৱা একদম বহুত দম আছিল এই সময়ত। এই সময়ৰ পৰা আমি পুৰা যুঁজি ইউপিপিএলত কাম কৰিয়া লাহে লাহে এখন ইউপিপিএলত মই চৰকাৰ বনোৱাৰ লগে আছিল। এই সময়তো কোনো নাছিল, মানে পইচা টাকাৰ প্ৰব্লেম বহুত আছিল। তাও আমি পাব্লিকৰ লগত মিলাই কাৰোবা 1 টাকা 2 টাকা দিয়া এই পাৰ্টিটো চলাই আহিছিল, বহুত কষ্ট কৰি আহিছিল। এই বিনিময়ত এলাও পৰ্যন্ত চৰকাৰ হোৱাৰ পিছত ইউপিপিএল চৰকাৰ হোৱাৰ পিছত আমাক কোনো চৰকাৰৰ ইএম জিএম যিকোনো হওক, প্ৰমোদ বড়ো ছাৰ হওক, যিকোনো আমাৰ ইএম হওক, আমাক কোনো খেল কৰা নাই। চাইকং বসুমতাৰী ছাৰটো আমি বেছি কিবা খোৱা নাপাৰে, মানে এই ইএম পোৱাটো বেছি দিন হোৱা নাই। আমাক বেছি কথা ক'ব লগা নাই মোৰ। কিন্তু যিখিনি আগত আছিল ইএম প্ৰমোদ বড়ো ছাৰ প্ৰাইমাৰী লেভেলত বেছি খেল কৰা নাই। মানে যেতিয়া আমাৰ প্ৰাইমাৰী লেভেলত আমি আলোচনা কৰিম বুলি কৰিব আহে, এই সময়ত আমাৰ লগত কোনো এই কিবা প্ৰাইমাৰীৰ পৰা কোনো এই কিবা নালয় আৰু কি কয় কি হৈছে সমস্যা, কি প্ৰব্লেম হৈছে এতিয়া নাসুধে। ডাইৰেক্ট নিজে ক'ব এনেকুৱা কৰিব লাগে, কাম কৰিব লাগে, যেনে তেনে জিতিবৰ কাৰণে কাম কৰিব লাগে, এইখিনিমান কৈ যাব আৰু কিন্তু আমাৰ লগত প্ৰাইমাৰী খাই আছে খাই নাই কোনো খবৰ নালয়। আগৰ পৰা আমি কি হৈছে কি হোৱা নাই ওইটাও খবৰ নালয়। যেতিয়াৰ পৰা জিতিছে, যেতিয়াৰ পৰা ইএম হৈছে, যেতিয়াৰ পৰা চিফ হৈছে, ইয়াৰ পৰাই কোনো খবৰে নাই। ক'ব পাৰে যেনিবা ক'ব পাৰে ওপৰত যেনিবা মিডিয়াত ক'ব পাৰে আমি কৰিছে, এনেকুৱা কাম কৰিছে, ডেভেলপত কাম কৰিছে, কিন্তু আমাৰ ৱাৰ্কাৰৰ কাৰণে কিছু নাই। ৱাৰ্কাৰে এনেকুৱা হেৰেছমেণ্ট হৈছে, এইকাৰণে আমি কোনো সহ্য কৰিব নাপাৰে। যিকোনো কামত যিকোনো কিবা মিটিং চিটিং হ'লেও আমাৰ পৰা পইচা আমি ওলাইয়া পাৰ্টি চলাব লাগে। কোনো দিন হেল্প কৰা নাই, কিবা কৰা নাই, এইকাৰণে আমি ভাল লগা নাই। আৰু মেইন কথাটো হ'ল আমি মেইন পাৱাৰটা বিজেপি আমাৰ পিটিচিত লাই দিছে। বিজেপি যিকোনো শাসনত আনিব চাই আছে, এইকাৰণে আমি বিজেপি আনাৰ কাৰণে আমি মনটা ভাল লগা নাই। যিকোনো হ'ল আমাৰ বিটিচি কাৰণে, আমাৰ বিটিচি বড়ো ৰাজ্যৰ কাৰণে যেনিবা বড়োৰ যিমান বিটিচিত যিমান জনগোষ্ঠী জনজাতি আছে, এই কাৰণে বিটিচি ডেভেলপৰ কাৰণে দিছিল আমাক। কিন্তু এখন লাই দিয়া আছে বিজেপিক, আমাৰ প্ৰমোদ বড়ো ছাৰ। এইটো অলপ খেল কৰিয়া যদি কাম কৰিলে হয়, আমি কেতিয়াও বিপিএফ নাহিলে হয়। এইকাৰণে আমি দুখ পাইছে, বিজেপিক লাই দিয়াৰ কাৰণে আমি দুখ পাইছে। এইকাৰণে আমি বিপিএফ নিচিনা দমৰ পাৰ্টি আমাৰ বিটিচিত আমি দেখা নাই। এইকাৰণে আমি বিপিএফত জইন হৈছে। ইউপিপিএল দলটো এনেকুৱা যেনিবা মিডিয়াত কৈ থাকে, কোনো চিন্তা নাই, একজন হ'লেও আমাৰ চিফ হ'ব, এই কথাটো কৈ থাকে। আমাৰ মিটিঙত আমাক মাতিলে কয়, কিন্তু 16 জন এখন 12 জন 13 জন আছে, ইএম আছে আমাৰ ইউপিপিএলৰ পৰা, চিফ আছে নিজে। যিমান ইএম জিএম আৰু চিফ থাকিলেও আমাক ৱাৰ্কাৰৰ কিছু হেল্প দিব পৰা নাই, কিছু কৰিব পৰা নাই। এখন আর একজন জিতিলেও শিব হইলেও যদি শিব হয় তাও আমি আমার কারণ কি করব পারো। এই কারণে আমি মনত তুলেছি ওই কেউ কিছু করব না পারিব। এই কারণে আমি বিপিএফত যোগদান দিছে। বিপিএফ হাগ্রামা স্যারের যেরকম দম আমি ওইটা ভাল লাগিয়া, এই কারণে আমি বিপিএফত যোগদান দিই।